আমি বৰ্তমান টিহুৰ পৰা টিহু চক হৈ ডুমি যাম। ডুমিৰ কি পাম আমি তাতে বজাৰ দেখা পাম নেকি? আজি ৰবিবাৰে টিহু ডুমনিত তাৰমানে বহুত পুৰণি বজাৰ আছে। আচ্ছা, বহুত ডাঙৰ আৰু বাগান দেখা পাম। বাগানৰ মাজতে। অ'কে, ঠিক আছে, বাগান চাগান চাওঁ, বাজাৰ চাওঁ, বঢ়িয়া। বাইকত যাওঁ আমি দুয়োটাই। কিমান সময়লৈকে চাওঁ? এঘণ্টামান লাগিব ন? এঘণ্টামান লাগিব। অ'কে, ঠিক আছে। এইটো টিহু তাৰমানে যিটো টিহু চকৰ পৰা টিহুলৈকে যোৱা ষ্টেচনলৈকে ৰাস্তা, এইটো 4 লেন কৰিব। আৰু এই 4 লেন কৰাৰ কাৰণে ইয়াত খনন কাৰ্যসূচী চলি আছে। 4 লেন হাইৱে হ'ব ন? হেমন্ত দা, আপনি ডুমনি ভালেখানি ডাঙৰ হ'ব ৰাস্তাটো। বেছি নহয়, মোটামুটি সিফালে ফান্সি তাকেলৈকে যাব আৰু হয়ো ইমান মোটামুটি ডাবুল লাইন মাজেদি ডিভাইডাৰ হ'ব। এইটোতো হেৰিয়ত চেণ্ট্ৰেল স্কিম মতে এইটো হেৰিয়কলৈকে আছে। বৰ্তমান আমাৰ টিহু ষ্টেচনলৈকে হ'ব, নগাঁও ভেল্লা। এইটো হাইৱে 4 লেন হ'ব। 4 লেন। হাইৱে নেশ্যনেল হাইৱে।
ৰাস্তা মুখ্য দুৱাৰ আপুনি কি কয় ডুমনি ৰোড কৰে নাচমিচি কিন্তু এনাই চিকিৎসক বুলি যিটো কওঁ আমি জাগাৰ অৰিজিনেল নাম গোটেইবাৰী চকৰ পৰা একদম ডুমনিলৈকে বেয়া নেকি ৰাস্তাটো? ভালো আছে। আহোঁতে তেতিয়াহ'লে আমি অলপ বেলেগ ৰাস্তাটো চেঞ্জ কৰি আহিম আমি। মছাগুৰি ৰাস্তা দি আহিম, আহিম অলপ দূৰ হ'লেও আমাৰ ৰাস্তাটো ভাল হ'ব। অলপ দূৰ বহুত বেছি দূৰ নহয়, কিন্তু ৰাস্তাটো ভাল। অঁ
বাগানখন এইবিলাকত আগতে হয় আমাৰ কলেজত ভৰ্তি হয় অলপ ভাল নেকি আগতে সেই Bazar palu no? Bazar palu. যাত্ৰা আৰম্ভ কৰি এই আমি বাজাৰত যেতিয়া সোমলো মানুহ বেয়াকে হৈ আছে আমি দুমনি বাগান বুলি কই ভাবি যে বহুত ভিতৰুৱা এৰিয়া দোকান দেখছ না এই দোকান দেখছ আমি পাই গেলো বাজাৰ এই তাৰমানে আৰম্ভণি
এই হল এতে আছে মোৰ বন্ধু পংকজ বিশ্বাসৰ দোকান। পংকজ সেইটো পংকজ পংকজ বিশ্বাস ঠিক আছে আৰু লগালগি এই ডুমনিত আছোঁ। ডুমনিত দা আমাৰ পংকজ বিশ্বাসে মাংস ৰান্ধি আছে। এই পংকজ বিশ্বাস বঢ়িয়া মাংস ৰান্ধে। একবাৰ হাই কৰা ভালকে। এই বঢ়িয়া বুলি মাংস ৰান্ধে। আজি চাম আজি কেনে মাংস ৰান্ধে। পংকজ তোমাৰ কিমান বছৰ হ'ল ডুমনিত? ডুমনিত মই পাৰ্মানেণ্টলি তাৰমানে আমাৰ বাবাৰতো 40 বছৰৰ বেছি হৈছে পাৰ্মানেণ্ট দোকান। আচ্ছা। তাৰপাছত আপোনাৰ 2012 চনৰ পৰা মই পাৰ্মানেণ্টে 2012 পৰা টিহুৰ পৰা আহিছোঁ 2012 চনত পাৰ্মানেণ্টলি। আগতে প্ৰত্যেক ৰবিবাৰে অহা আছিলোঁ, কিন্তু বাবা মৰাৰ পাছত মই আহিব লগা হ'ল টিহু এৰি। বাকী এতিয়া বিজনেছ কেনে? বিজনেছ চলি আছে মধ্যম। এতিয়া চিজন কৰিব নাই, কি বা হয় চাম। আৰু বাকী এতিয়া ডুমনিৰ মানে অলপ ডুমনি সম্পৰ্কে অলপমান ক'লে ভাল পালোঁ হয় আমি। ডুমনিৰ পৰিস্থিতি এটা সময়ততো খুব বেয়াই আছিল বাবাৰ দিনত। বড়ো আন্দোলনৰ টাইমত বেয়াই আছিল খুব। আচ্ছা আচ্ছা। এতিয়া তাৰমানে কিছু ভাল হৈছে, সেইবিলাকৰ টেনশ্যন নাই। এনে ভালে ডুমনি আমাৰ ডুমনি মেইন বজাৰখনত আদিবাসীৰে বেছি আধিপত্য। আচ্ছা। বড়োতকৈ আৰু ফেক্টৰী বহুত আছে ন? ডুমনি বাগানৰ যোনটো আমাৰ টি ফেক্টৰী আৰু চাহপাত বাগান, এইটোতো বহুত ডাঙৰ ফেক্টৰী। তাহাৰ 36টা ডাঙৰ ডাঙৰ বাগানেই আছে। আৰু পাৰ্মানেণ্ট এমপ্লয় মোটামুটি 10,000 আৰু ফাল্টু এমপ্লয়টো বহুত থাকে। বাগান এইটো ডাঙৰেই, বহুত ডাঙৰ বাগান আৰু ফেক্টৰীও আছে। ফেক্টৰীও আছে। আচ্ছা, এতিয়া কি চাহপাত অলপ কমত পায় নেকি ফেক্টৰী বাগান থকা হিচাপত? চাহপাতটোতো আমিতো ডাইৰেক্ট নাপাওঁ, কিন্তু লেবাৰৰ যিটো মানে তাক খাব দিয়ে সেইটো আমি পাওঁ কেতিয়াবা। 200 টকা কেজি চাহপাত ভাল, কিন্তু ইয়াৰ মানে ফ্লেভাৰ খুব ভাল। আচ্ছা, মানে অসমৰ ভিতৰত 3 নম্বৰ মানে ৰেংকত থাকে এই চাহপাতত। ডুমনি বাগানৰ চাহপাত 3 নম্বৰ ৰেংকত থাকে, যিটো CTC। বাকী এতিয়া ডুমনিৰ ওচৰে পাজৰে অলপমান ফুৰা চকা কৰিব পৰা ঠাই আছে? ধুনীয়া ধুনীয়া ঠাই আছে, যেনে আছে দাৰাগাঁও, আমাৰ দৈজামা, ভূটানকুটি, বিভিন্ন ঠাই আছে আৰু। এটা কথা সুধো, মাংসটো মোটামুটিকে হৈছে প্ৰায়। এই আচ্ছা, টিহুৰ পৰা কিমান সময় লাগে? টিহুৰ পৰা টোটেল আমাৰ টিহু ষ্টেচনৰ পৰা ডুমনিকলৈকে 30 কিলোমিটাৰ। 30 কিলোমিটাৰ মানে এনেকে এইটো ৰাস্তা দি ন? চিধা চিধা হয়। 30 কিলোমিটাৰ আমাৰ, মানে 30 কিলোমিটাৰ হ'লে একদম টি ষ্টেচনৰ পৰা আমাৰ 45 মিনিট মানৰ ভিতৰত আহি পায়। আৰু মানে এইটোতো ৰাস্তা আমিও আছোঁ, এইটো ৰাস্তাটো অলপমান বেয়া হৈছে। যদি বানে আছে আৰু কোনোবাই যদি ডুমনিত ফুৰিব আহোঁ বুলি ভাবে, তেওঁলোকৰ কাৰণে টিহু বা পাঠশালা বা এনে সেইটো চাইডৰ পৰা যদি আহোঁ, একদম এনেকে বাগমাৰা হয় এইটো আৰু চিধা ৰাস্তা। ভাল না ৰাস্তাটো? একদম ভাল ৰাস্তা। আৰু আমি এতিয়া ঘূৰি যাওঁতে আমি কোনটো ৰাস্তা দি গ'লে বেষ্ট হ'ব? মানে ভাল ৰাস্তা, অলপ লাগে দূৰে হওক, কথা নাই। দূৰ হ'লে এনেকে যাই কৈৰিচ চক হৈ মচলপুৰদি, কৈৰিচ চক হৈ মচলপুৰদি, সেইটো ৰাস্তা একদম ভাল ন? এইটো আমাৰ চিধা ৰাস্তাটো একদম বেছি বাগানৰ মাজেদি। আচ্ছা ৰাস্তা। আচ্ছা, ঠিক আছে। এইখিনি কথাৰ কাৰণে তোমাক ধন্যবাদ দিলোঁ। ভাল ৰাস্তা একদম। আমি যাওঁতে সেইফালে দিয়ে যাম। আমি যাওঁ মানে আমি মাংস চাংস খায়ে যাম বাৰু, খাই লৈ যাম। এতিয়া কথাটো হ'ল কি, আমি পৰিদৰ্শ আৰু মই এতিয়া আমি ভিডিঅ'টোৰ পৰা আমি বিদায় ল'ম। মাংস চাংস খাই আমি লাহেকৈ আৰু ঘৰমুৱা হ'ম। বাই 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 বাই।